सारे काम मैं पानी पानी हो गई Hey everyone, this is Priyasri. Welcome back to my YouTube channel. আজি এটা নতুন ব্লগ আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু আজি মই গৈ আছোঁ চন্দ্ৰপুৰ কিবা জেগা পাহৰি গৈছোঁ নামটো আৰু আজি আছে শ্বুটিং এটা গানৰ তাতে এক্টিং কৰিব সুকন্যা আৰু কোন কোন আছে মই ইমান ভালকৈ নাজানো অপ্ৰু ডিৰেকশ্যন চ' আজি তালৈ গৈ আছোঁ এতিয়া সময় হৈছে 5টা ৰাতিপুৱা যে উঠিব লাগে সেইটোৱে বহুত দিগদাৰ আজিও একেই বহুত দিনৰ মূৰত আকৌ ৰাতিপুৱাই উঠিছোঁ দেন এতিয়া কফি বনাই আছোঁ খাম এতিয়া আহিব যাম চ' মই আপোনালোকক আজি দিনটো দেখুৱাম দুদিনৰ হ'ব শ্বুটিং আজি আৰু কালি চ' মই দুদিনৰে মই আপোনালোকক যিমানখিনি পাৰোঁ বিহাইণ্ড দ্য চিনছ বা যি পাৰোঁ মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিম কিয়নো বহুত দিন হ'ল মই শ্বুটিঙৰ এনেকুৱা ব্লগ কৰা নাই ভাবিলোঁ আজি কৰোঁ চ' মই আপোনালোককো দেখুৱাই যাম চ' ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো এতিয়া আমি গৈ আছোঁ কলে গৈ আছোঁ কলে গৈ আছোঁ অপু after a long time এনেকৈ টাইপৰ কিবা দে আৰে আমি কলে গৈ আছোঁ চন্দ্ৰপুৰ এতিয়া আমি চন্দ্ৰপুৰলৈ গৈ আছোঁ তাতে গৈ মেকআপ চেকআপ কৰিম আৰু মোৰ লগত আছে আমাৰ বাইদেউ আজি তাইৰ লগত নমস্কাৰ দে মোৰ চেনেলত আহিলে প্ৰথমবাৰ নমস্কাৰ দিয়ে আৰু এইফালে আছে আমাৰ অপু সদায় থাকিবই আৰু মোৰ ব্লগত মানে আৰু কমন হয় এইটো কমন মানুহ চ' আমি তাত গৈ বাকীখিনি কাটিম ফাইনেলি আমি পালোহি এতিয়া আছোঁ চন্দ্ৰপুৰত কলিতা হোটেল মেইন চবেই চিনি পায় কাৰণ শ্বুটিং বুলিলে আৰু চন্দ্ৰপুৰ আহিলে কলিতা হোটেল আৰু এতিয়া আমি ইয়াতে খাম দেন ওলাই যাম ইয়াৰ পৰা বাকীখিনি দেন তাত গৈ দেখুৱাই আছোঁ যিহেতু কলিতা হোটেলৰ ভাত পায় এতিয়া চাগে ভাতেই খাব লাগিব হা ইমান ভাল কাম কৰি আছে গৈ এইটো চোৱা ইমাৰ্জেঞ্চি কোভিড ভেকচিন ৰাতিপুৱাই 9টাত এতিয়া ভাত খাব লগা হৈছে ভাত খাম এতিয়া আমি ভাত খাবা আৰু ন আন্ধাৰ আহিছে খাবা আৰু ভাত কঠিন কাম খাই লওঁ দেন বাকীখিনি দেখুৱাই আছোঁ আমি এতিয়া পাই গ'লোহি আৰু অলৰেডি মেকআপো হৈ গ'ল তেখেতৰ মেকআপ কৰি ৰেডি এতিয়া ষ্টাৰ্ট হ'ব ছত আৰু ইয়াতে বহুত বেছি গৰম ত' মই দেখুৱাম বাৰু শ্বুটিঙৰ আধা চাই থাকোঁ ব্লগ কৰিবলৈ ভাবিলোঁ ব্লগ কৰিম বাট এনেকুৱা হৈছে ইমান বেছি গৰম ন মানে মই গাড়ীতে শুই গ'লোঁ সেইফালে তাহাঁতি চট দি আছে মই টোপনি কিমান দেৰি টোপনি গ'লোঁ গম নাই আৰু এতিয়া খাম আমি মেগী কাৰণ বহুত বেছি ভোক লাগিছে এফালে খাইহে কেনেকুৱা লাগিছে শ্বুটিং কৰি বঢ়িয়া গৰম কেনেকুৱা আৰু এতিয়া খাইছা কি মেগী আৰু ৰেডবুল মেইন কাৰণ ৰেডবুল খালে টোপনি নধৰে আৰু মই এতিয়া খাম মেগী এইফালে চব ব্লগাৰ অ'কে মই এতিয়া মেগী খাওঁ দেন আৰু দেখুৱাম চাই থাকক
এয়া আমাৰ প্ৰথম দিনা কাৰ্যসূচী খতম হৈছে, শেষ হৈছে। ব্ৰেকআপ হৈ গ'ল আৰু আমি আজি বহুত ভালকৈ গ'ল শ্বুটিংটো আৰু সোনকালে শেষ কৰিব লাগে। ৰ'দ ওলাই আছে, বেয়া লাগিছে আজি। অঁ, সোনকালে আন্ধাৰ হৈ যায়। বহুত গৰম, ভাবি ভাবি কৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষ নকৰিব, চাই থাকক। সেইটো আকৌ মোৰ খাটলা টেলেণ্ট আছে আকৌ নক'ব দেই, বস্তু এটা কাম পানী পানী হৈ গই পানী পানী হৈ গই। খাটলা টেলেণ্ট আছে মোৰ দেই, মোৰো আছে। মই এনেই এইফালে দিছোঁ টেলেণ্টবোৰ আৰু কৰিব। আৰু আপুনি কিবা ক'ব? পেকআপ হ'ল এতিয়া ফাইনেলি। মানে আজি দিনটো ব্লগ কৰিম বুলি আহিছিলোঁ, কি হৈ গ'ল, দিনটো শুয়ে থাকিলোঁ মই। তেখেতে ৰেড বুল অলপ দিলে, অলপ এনাৰ্জি পালোঁ আৰু টোপনি ভাঙিলে। আৰু এতিয়া টাইম হৈছে 4টা। কাইলৈ আকৌ হ'ব, কিন্তু মই দুদিনৰে দেখাম। তো কালিখিনি মই যিমানখিনি পাৰোঁ দেখাম, আজি ইমান দেখুওৱা নহ'ল। বাইদেউ কিবা ক'ব নে আপুনি? একদম কৰোণা তাইহে লাগিছে আৰু মাস্ক চাস্ক পিন্ধি ৰেডি। অঁ, মানুহ সদায় ছেফ থাকিব লাগে আৰু সেইটোৱে আৰু কাইলৈ লগ পাম। কালি বকিব অলপ, আৰু কালি মোৰ কাৰণে ৰেড বুলটো আকৌ লৈ আহিবি যাতে এনাৰ্জি পাওঁ আৰু মই অলপ বকিব পাৰোঁ। চ' এতিয়া আমি ভাত খাম, দেন ঘৰ যাম। ত' বাই বাই, আকৌ কালি কণ্টিনিউ কৰিম। নকওঁ, এইটো শেষত ক'ম। ত' চাই থাকক। A few moments later. Ding dong, good morning. So আজি ছেকেণ্ড ডে। আজি আকৌ একেটা জেগাই হয়, একেটা লোকেশ্যনে চেণ্টাৰপুৰ যাব লাগিব। আৰু এতিয়া 5টা বজাত উঠিলোঁ, এতিয়া পোহৰ হৈছে অলপ আগত। আৰু এতিয়া টাইম হৈছে, এতিয়া ৰেডি হ'লোঁ, ৰেডি হৈ এতিয়া টাইম হৈছে 6:30 মান হ'ল। তো আহিব এতিয়া পোহৰ, দেন লৈ যাব ইয়াৰ পৰা। তো ৰখি আছোঁ। আকৌ আজিৰ দিনটো মই যিমানখিনি পাৰোঁ ট্ৰাই কৰিম দেখুৱাবৰ কাৰণে। যিহেতু কালি ইমান ভাগৰ লাগিলে, আহিয়ে গা ধুই শুই গৈছোঁ। এনেকুৱা লাগিছে যেন আজি নাযাওঁৱে, তথাপিও যাবতো লাগিব, কাম ইম্পৰ্টেণ্ট। ত' চাওঁ, দিনটো মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। এতিয়া আমি চন্দ্ৰপুৰ গৈ আছোঁ। ষ্টাৰ্টিংটো ঘৰৰ পৰাই দি দিছে। এইফালে বাইদেউ আজি আকৌ গুড মৰ্ণিং কওক। অপু, হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ষ্টে ছেফ। অ'কে, তো এতিয়া তাত পাই পিনি বাকীখিনি কণ্টিনিউ কৰিম, কাৰণ মোৰ টোপনি লাগিছে, অলপ শুই লওঁ। আমি পালোহি এতিয়া চন্দ্ৰপুৰ কলিতা হোটেল। আকৌ 8টা বজাতে কালিও ভাত খাইছোঁ আৰু আজি বাৰু 8:30 হ'ল এতিয়া। আৰু আজি এই ৰাতিপুৱাতে ভাত খাই ল'ম, ভাত খাই কাম। ৰাতিপুৱা ভাত খোৱাটো মানে ভাত খাই ইমান টোপনি আহে। আৰু এতিয়া আমি আকৌ ভাত খাম কলিতা হোটেলত, ভাতে খাম। চ' আমি খাওঁ, দেন তাত যাম, মেকআপ কৰিম, বাকীখিনি কণ্টিনিউ কৰিম, চাই যাওঁ।
ফাইনেলি মেকআপ হ'ল আৰু এতিয়া শ্বুট ষ্টাৰ্ট হ'ব আৰু লোকেশ্যনটো মানে কি ক'ম এইখিনি মই দেখুৱাম বাৰু আপোনালোকক এতিয়া বৰ্তমান মই গাড়ীত আছোঁ কিয়নো আজি বহুত বেছি গৰম কালি বেছি গৰম আছিলে বাট আজি অলপ তাতকৈ ঠাণ্ডা বাট ষ্টিল কি ক'ম আৰু মোৰ শ্বুটিং বুলিলে মানে নাজানো মোৰ গা চা এনেই বেয়া লাগে জানে মই আগতেও কৈছোঁ আৰু সদায় মানে মই এয়া মেকআপ কৰোঁ দেন গাড়ীত বহি থাকোঁ কিবা আৰু এতিয়া মই ললিপপটো লৈ লৈছোঁ কালি কি হৈছে ইমান ভোক লাগিলে দিনত মই আজি ভাবি আহিছোঁ আজি মই কিবা কিবি কিনি আনিম আৰু দিনটো সেয়া খায়ে তেনেকৈ টাইম পাছ হ'ব চ' আজি মই ললিপপ কিনি আনিছোঁ কিয়নো মই এইটো ফেভ হয় ভাল পাওঁ মই এইটো খাই আৰু মই আপোনালোকক অলপ দেৰিকৈ দেখুৱাম শ্বুট যেতিয়া ষ্টাৰ্ট হ'ব যিমানখিনি পাৰোঁ চাই যাওক Hello guys, Polimoli. Stay safe. Bye bye. Stay safe. Bye bye. মই ফাৰ্ষ্টতে ন সেইখিনিয়ে দিম পুলিচৰ সেইখিনি ষ্টে ছেফ আৰু এইখিনি আৰু তোমাৰ কৰি আছিলোঁ ফাইনেলি আহিলে আজি ন মোৰ বেষ্ট ফ্ৰেণ্ডটো ৰাজু কি খাম এতিয়া মাতকা নাখাওঁ কি কি আনিছে মাতকা নাখাওঁ আৰু বেলেগ কি আছে খাবা মানে কালি পৰা ৱেইট কৰি আছিলোঁ খাই দেখা ভালকে খাই দেখা আকৌ এই যে কেটৰিনাই যে খাই যাম যে আমাৰ নপৰিছে আৰু ভালকে না So finally, our shooting breakup. So ever mane hosa ke stay safe. Bye bye. আচ্ছা ওকে এতিয়া মানে শ্বুটিং শেষ হ'ল আমাৰ মানে অৱস্থা বহুত বেয়া ইমানেই ৰ'দ আছিলে চব কালি কাৱা বনি গ'লোঁ এইফালেও একেই কেনেকুৱা চানবাৰ্ণ ন পূৰা মানে আৰু এতিয়া ব্লগ মানে ভিডিঅ'টো এতিয়া ইয়াতে শেষ কৰিম এতিয়া যাম আমি খাই ঘৰ যাম আৰু এতিয়া টাইম হৈছে 4টা চ' গানটো অতি সোনকালে আহি আছে কেতিয়া ৰিলিজ হ'ব হ'ব অতি সোনকালে আহি আছে কেতিয়া হ'ব ডেট এতিয়ালৈকে ফিক্স হোৱা নাই চ' আৰু কি ক'ম যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু বাইদেউ কিবা এটা কৈ দিয়ক ফটোশ্বুট চলি আছে এইফালে কি এই তই এনেকৈ বাইদেউকে এটা কৈ দিয়ক তই এটা ভিডিঅ'টো হেক কৰোঁ ন মই কৈছোঁ কিটো ক'ম আৰু ভিডিঅ'টো গানটো চবেই সকলোৱে চাব অতি সোনকালে ৰিলিজ হ'ব আপোনালোকে যদি আমাক ফ'ল' কৰি থাকে তেন্তে নিশ্চয় গম পাব মই আপডেট দিয়ে থাকোঁ গানটো চাব যদি ভাল লাগে তেতিয়াহ'লে কষ্ট হৈছে বুলি গৰমত বেছি কষ্ট হৈছে গৰমত এতিয়া কেমেৰা ধৰিব পৰা নাই বাট অলৰেডি পূৰা ক'লা হৈ গৈছোঁ মই চ' সেইটোৱে আৰু তাৰপিছত চ' আকৌ নতুন নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ আৰু এতিয়া মই ব্লগটো শেষ কৰিম চ' বাই বাই